हेलो गाइस, আজি আহিছোঁ ডিব্ৰুগড় টেঙাখাত আৰু আপোনালোকে ভাবিছে চাগে ডিব্ৰুগড় টেঙাখাত কিয় আহিছে। মই যেহেতু প্লাম্বাৰ কাম কৰোঁ সেইটো কাৰণে আহিছোঁ ডিব্ৰুগড় টেঙাখাত। কি বনাইছে আজি খানা? কলডিল আলু সয়াবিন। পুৰা খানা বনি আছে গাইছ। কলডিল আলু সয়াবিন বনি আছে। খোৱাটো যেহেতু মেইন হয় সেইটো কাৰণে পোনপ্ৰথমতে খাই লওঁ, খাই মেলি দেখাই আছোঁ কি বলক। ৰাতি 3টা বজালৈকে হোৱা নাই গাইছ, কি ক'ব আৰু টোপনি ধৰি আছে, পুৰা টোপনিয়ে নাই। পুৰা টোপনি ধৰিছে গাইছ। আৰু এইপিনে ভাত বাঢ়ি আছে, ভাতটো খাই লওঁ, ভাতটো খাই মেলি দেখাই আছোঁ কি বলক। এনেকা টাইপৰ মানে ঢেৰ বাথৰুম আছে আৰু এনেকা কনচিল কৰা হৈছে। আৰু এইটোৱে হৈছে বিল্ডিংটো। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়া লাইক এটা কৰি দিব। তো আজিলৈ বাই বাই।